ইয়াতে আপোনাক সকলোকে লগ পাই মই নিজকে ধন্য মানিছোঁ। কিন্তু সেই চেগতে আপোনালোকক মই কথা এটা ক'ব খুজিছোঁ যে সংবাদকৰ্মীসকলৰ দায়িত্ব সীমাহীন। সমাজ উত্তৰণৰ ক্ষেত্ৰত সেই শক্তিখিনি যাতে যেন সুন্দৰভাৱে আপোনালোকে প্ৰয়োগ কৰে, সেই বাৰ্তা আপোনালোকক মই জনাব খুজিছোঁ। আৰু লগতে সকলোৱে একতাবদ্ধ হৈ কাম কৰাটো নিতান্ত প্ৰয়োজন। আৰু চৰকাৰৰ ফালৰ পৰাও আপোনালোকে সুন্দৰভাৱে আপোনালোকৰ কাৰ্য সম্পাদন কৰাৰ সুযোগ যাতে যেন আপোনালোকক দিয়ে আৰু আপোনালোকে পায়, তাকে আজি মই সেই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা আপোনালোকৰ ওপৰত মই আশা ৰাখিছোঁ। মই আমাৰ বৈদ্যুতিন মাধ্যমৰ সংবাদকৰ্মী বন্ধুসকললৈ আজি যিটো ইয়াত প্ৰেছ দিৱসত আমি গোট খাইছোঁ, সন্মিলিত হৈছোঁ, এই সংবাদকৰ্মী বন্ধুসকলক লগ পাই মই আনন্দিত হৈছোঁ। আৰু আপোনালোক সকলো চেনেলৰ মই কৰ্মীবৃন্দলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আজি 16 নৱেম্বৰ। লগতে আপুনি যিটো বাৰ্তাৰ কথা আপোনালোকে সুধিছে, মই এইটোৱে কওঁ, যিহেতুকে আমাৰ ভাৰতবৰ্ষত সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি আমি সংবাদকৰ্মীসকলক বা সংবাদ প্ৰতিষ্ঠানবোৰক আমি মানি চলোঁ। গতিকে সেই অনুসৰি আজি আপোনাসকলে যিখিনি সমাজ আৰু চৰকাৰৰ পৰা যিখিনি সা সুবিধা পাব লাগে, মই ভাবোঁ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত আমি দাবী কৰিছোঁ যে আপোনাসকলৰ যিটো প্ৰাপ্য সন্মান আৰু যিটো আপোনালোকৰ প্ৰাপ্য, সেইখিনি যাতে আজি এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসতে মই দাবী জনাইছোঁ যে আপোনাসকলক চৰকাৰ আৰু সমাজে এইখিনি প্ৰাপ্য দিয়া উচিত বুলি মই ভাবোঁ। নমস্কাৰ। মোৰ সাংবাদিক সতীৰ্থসকলক পোনপ্ৰথমে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আজি সদৌ অসম ডিজিটেল সাংবাদিক সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় কাৰ্যালয়ত আজি অনুষ্ঠিত কৰা হৈছে। আমাৰ কাৰ্যসূচী মৰ্মে আমি পুৱাই আমাৰ জাতীয় সংবাদ শ্বহীদ আমাৰ প্ৰতিগৰাকী সংবাদ শ্বহীদলৈ আমি পোনপ্ৰথমে মাননীয় মুখ্য উপদেষ্টা কল্যাণ ডাঙৰীয়াৰ নেতৃত্বত আমি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ইয়াৰ পিছতে আমি আজিৰ এই মুকলি সভাত আমাৰ ধেমাজিৰ প্ৰথমগৰাকী আমাৰ জ্যেষ্ঠ সাংবাদিক আমাৰ উমেশ চেতিয়া ছাৰক আজি আমি আমন্ত্ৰণ জনাই আমি সম্বৰ্ধনা জনোৱা হৈছে। ইয়াৰ পিছতে আমাৰ জ্যেষ্ঠ সাংবাদিক গোবিন্দ মেধক ছাৰকো আজি আমি আমন্ত্ৰণ জনাই সম্বৰ্ধনা জনোৱা হৈছে। লগতে এইখিনিতে আমি এষাৰ কথা ক'ব লাগিব যে 1991 চনৰ পৰা আজি পৰ্যন্ত 32জন সাংবাদিকে সত্য আৰু নিষ্ঠাৰে সংবাদ পৰিৱেশন কৰিবলৈ যাওঁতে প্ৰাণ আহুতি দিবলগীয়া হৈছিল। কিন্তু আজি পৰ্যন্ত অসম চৰকাৰে সেইবিলাকৰ গাধকসকলক কিন্তু আমাৰ এই সাংবাদিক শ্বহীদসকলক কিন্তু ন্যায় পৰ্যন্ত দিব নোৱাৰিলে। কিন্তু সেইবাবে এই কথাতে আমি সদৌ অসম ডিজিটেল সাংবাদিক সন্থা ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰক এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে আগন্তুক দিনবিলাকত যাতে আমাৰ সাংবাদিকসকলক যাতে শান্তি আৰু নিৰাপত্তাৰ এটা আইনী প্ৰস্তুতি এটা প্ৰক্ৰিয়া আমাৰ আইন প্ৰস্তুত কৰি দিয়ক। লগতে আমাৰ সাংবাদিকসকলৰ নিৰাপত্তাৰ কাৰণে সুৰক্ষাৰ কাৰণে আইনী প্ৰস্তুত কৰিবৰ কাৰণে আমি সদৌ অসম ডিজিটেল সাংবাদিক সন্থা ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। আমাৰ মুখ্য উপদেষ্টাই চাওক, আজি আমি ধেমাজি জিলাৰ যি ডিজিটেল মিডিয়া আছে, এই মিডিয়াই আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটো উদযাপন কৰিলোঁ। আমি এই প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ধেমাজিৰ সংবাদ জগতৰ পিতামহ বুলি ক'লেও হয়তো ভুল নহ'ব, সেই উমেশ চেতিয়া ছাৰক আজি আমি এটা সম্বৰ্ধনা ৰাখিছোঁ। তাৰ পাছতে আমাৰ দ্বিতীয়জন ধেমাজিৰ জ্যেষ্ঠ সাংবাদিক গোবিন্দ মেধক ছাৰক আমি সম্বৰ্ধনা ৰাখিলোঁ। তাৰ পাছত আমাৰ বৰ্তমান সংবাদ জগতখনৰ ওপৰত আমি কেনেদৰে আগবাঢ়িব লাগে বা সংবাদ জগতখনত আমি কিদৰে কাম কৰা উচিত, ইয়াৰ ওপৰত এক গভীৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ল, য'ত অংশগ্ৰহণ কৰিলে ধেমাজিৰ সাহিত্যিক পেঞ্চনাৰ আৰু জ্যেষ্ঠ সাংবাদিকসকলে। ইয়াৰ পাছতে আমাৰ কিছু স্থানীয় যি আমাৰ স্থলুৱা নৃত্য গীতেৰে আমাৰ আজি এই কাৰ্যসূচী সমাপন হৈছে।